শৰীৰ আৰু সম্পদক লৈ কেতিয়াও গৰ্ব নকৰিব, কাৰণ অসুস্থতা আৰু দৰিদ্ৰতা কাকো কৈ নাহে। নমস্কাৰ, মোৰ নাম গিলবাৰ্ট শ্বাৱাৰ্ছ। পুনৰ আজি আহিলোঁ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ' লৈ, মনৰ কিছু ভাল লগা কথা লৈ। গিলবাৰ্ট শ্বাৱাৰ্ছ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এই মুহূৰ্তত মই অনুৰোধ কৰিবলৈ বিচাৰিছোঁ, যিসকলে মোৰ ভিডিঅ' চাই আছে, অনুগ্ৰহ কৰি আপোনালোকে মোৰ এই ফেচবুক পেজ ফ'ল' কৰিব। লগতে আপোনালোকে ইউটিউবত গৈ ছাৰ্চ কৰিব গিলবাৰ্ট শ্বাৱাৰ্ছ ব্লগ। অনুগ্ৰহ কৰি আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আহিবলগীয়া দিনবিলাকত নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে পাব পাৰে। আৰু লগতে যিসকলে ভিডিঅ' চাই আছে, মই অনুৰোধ কৰিছোঁ আপোনালোকে অনুগ্ৰহ কৰি মোৰ এই ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। তেনেহ'লে আহক, পলম নকৰি আজিৰ যি ব্লগ আৰম্ভ কৰোঁ। ইমান অহংকাৰ কিয়? আজি আপুনি যি মাটিত থিয় হৈ আছে, অহাকালিলৈ সেই মাটিতেই আপুনি মিহলি হৈ যাব লাগিব। কাৰো মনত আঘাত নিদিব, সুখী হ'ব নোৱাৰিব, আৰু ভাল পাব নোৱাৰিলে অভিনয় কেতিয়াও নকৰিব। যাৰ কথাতকৈ কামৰ পৰিমাণ বেছি, সাফল্য তেওঁৰ ওচৰত আহি ধৰা দিয়ে। কাৰণ যি নদী যিমান গভীৰ, তাৰ বৈ যোৱা শব্দ সিমানেই কম হয়। জীৱনৰ পৰা পলোৱাটো অতি সহজ, কিন্তু কঠিন হ'ল জীৱনৰ লগত যুদ্ধ কৰি জীয়াই থকা। প্ৰাৰ্থনা সকলোৰ কাৰণে কৰক, কাৰণ কোনে জানে কাৰ ভাগ্য কেৱল আপোনাৰ প্ৰাৰ্থনাৰ কাৰণেই অপেক্ষা কৰি আছে। সম্পৰ্ক এটা পক্ষীৰ দৰে, যদি আপুনি তাক জোৰকৈ ধৰে সি চাপতে মৰি যাব। যদি খুব লাহেকৈ ধৰে তথাপিও সি উৰি যাব। কিন্তু যদি তাক খুব যত্নৰে ধৰি ৰাখে, তেনেহ'লে গোটেই জীৱন কাষত থাকি যাব। ৰূপ, যৌৱন, অৰ্থ এইবিলাক আপোনাৰ সাময়িক পৰিচিত। সময়ৰ লগে লগে এইবোৰ নোহোৱা হ'ব। জীৱনত এটা সুখৰ দিন পাবলৈ হ'লে আপুনি হাজাৰটা দুখৰ দিন পাৰ কৰিব লাগিব। জীৱনলৈ মানুহ আহিব আৰু যাব, কিন্তু মনত ৰাখিব প্ৰিয়বিলাক, আপোনাৰ বাবে যোগ্য আৰু শ্ৰেষ্ঠজনহে শেষত থাকি যাব। আৰু আজি শেষতে ক'বলৈ বিচাৰিছোঁ, সাৱধানে থাকিব সেইজনৰ পৰা যিজনে আপোনাৰ সন্মুখত আপোনাৰ প্ৰশংসা কৰে, কাৰণ তেওঁ পাঁচ মুহূৰ্ততে অন্য এজনৰ আগত আপোনাৰ বদনাম গাবলৈও কুণ্ঠাবোধ নকৰিব। তেনেহ'লে আজিলৈ এৰিছোঁ। পুনৰ লগ হ'ম নতুন ভিডিঅ', কিছু ভাল লগা কথা লৈ পুনৰ আহিম। এই আশাৰে আজিলৈ নমস্কাৰ। জয় আই অসম।